হেল্ল' এভৰিৱান, আশা ৰাখিছোঁ ভালে আছে। মোৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনালোঁ। আৰু আজিলৈ আহিছোঁ এটা ব্ৰেকফাষ্টৰ ভিডিঅ'। একেবাৰে সহজ ৰেচিপি, সহজ মানে একেবাৰে সহজ আৰু হেল্ডিও হয়, খাবলৈও টেষ্টি আৰু বনাবলৈতো একেবাৰেই সহজ। 3 মিনিটমান লাগিব বনাওঁতে, তাতকৈ বেছি নালাগে। এইটো হৈছে আমি বাৰু পিঠা বুলিয়ে ক'ম, কিন্তু চিলা বুলি কয় এইটো হৈছে মুগ আৰু বুট, লগত মই ওটছ দিছোঁ আৰু চেনি দিছোঁ আৰু গাখীৰ দিছোঁ, দি কিনে মই মিক্সিত মাৰি লৈ এটা পেষ্ট বনাইছোঁ। আৰু এই পেনটো বহাই দিছোঁ, পেনত এচামুচ ঘি দিছোঁ। এতিয়া মই এই পেষ্টটো ধুনীয়াকৈ এখন এখন পিঠা বনাই ল'ম। ঢাকনিখন লগাই দিছোঁ এইকাৰণে, কম জুই দিম আৰু ধুনীয়াকৈ ভাপতে সিজি যাব পিঠাকেইটা। পেষ্টটো বনাওঁতে কলটো একেবাৰে দিব লাগিছিলে, নিদিলেও একো নাই। চ' মই এতিয়া দিম আৰু কেনেকৈ দিওঁ চাবচোন। কলটো ধুনীয়াকৈ পিচ পিচকৈ মই কাটি ল'লোঁ সৰু সৰুকৈ, আৰু এয়া ওপৰত এনেকৈ দি দিছোঁ। বেছিকৈও দিব পাৰি, মই বাৰু বেছিকৈ নিদিওঁ, এটুকুৰকৈয়ে দিলোঁ। এতিয়া ধুনীয়াকৈ ওলট পালট কৰি দিম পিঠাকেইটা। যিবিলাক বন্ধু বান্ধৱীয়ে মোৰ ভিডিঅ'টো চাই আছে, প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া খুব কম সময়ৰ ভিতৰতে ৰেডি হৈ গ'ল মোৰ আজিৰ ব্ৰেকফাষ্ট। খাবলৈ সঁচাই খুবেই টেষ্টি হৈছে, আৰু আপোনালোকেও বনাই খাব পাৰে, আপোনালোকৰ ল'ৰা ছোৱালীকো দিব পাৰে, খুব হেল্ডি হয়। চাহৰ লগতো খাব পাৰে বা চচ লগাইও খাব পাৰে, খুবেই টেষ্টি। এতিয়া ধুনীয়াকৈ প্লেটখন সজাই লওঁ, আৰু পিঠাকেইটাৰ লগত মই অকণমান ফ্ৰেছ আমুল ক্ৰীম লৈছোঁ। মই হ'লোঁ চুইট লাভাৰ, মিঠা মই সঁচাই খুবেই ভাল পাওঁ, আৰু লগত কেইটামান বেদানা দিছোঁ। এইখনেই আছিল মোৰ আজিৰ ব্ৰেকফাষ্টৰ প্লেটখন দেখিবলৈ যিমান ধুনীয়া, সঁচা ক'ব গ'লে খাবলৈ বহুতেই জুতি আছিলে। আজিলৈ ইমানেই, আকৌ লগ পাম নেক্সট এটি ভিডিঅ'ত। আহিছোঁ তেন্তে, বাই।